অধীনত 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব। আজি ৰাজ্যসভাত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়। সেই গুৰুত্বপূৰ্ণ খবৰটো আমি NT24 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো। নিবনুৱাসকলৰ বাবে সুখবৰ। শীঘ্ৰে অসম ৰাইফলছ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত বৃহৎ নিযুক্তি দিয়া হ'ব। 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব। BSF লগতে CRPF, SSB, ITBP, অসম ৰাইফলছত 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব। ৰাজ্যসভাত এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ৰ। অসম ৰাইফলছত নিযুক্তি দিয়া হ'ব 7,328টা পদত। ইয়াৰ বিপৰীতে BSFত 28,926টা পদত নিযুক্তি দিয়া হ'ব। CRPFত 26,506টা পদত নিযুক্তি দিয়া হ'ব। লগতে CISFত 23,906টা পদত নিযুক্তি দিয়া হ'ব আৰু SSBত 18,643টা পদত আৰু ITBPত 5,784টা পদত নিযুক্তি দিয়া হ'ব। এই মুহূৰ্তত নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ, কাৰণ কেন্দ্ৰীয় চৰকাৰৰ অধীনত NT24 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো। নিবনুৱাসকলৰ বাবে সুখবৰ। শীঘ্ৰে অসম ৰাইফলছ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত বৃহৎ নিযুক্তি দিয়া হ'ব। 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব। BSF লগতে CRPF, SSB, ITBP, অসম ৰাইফলছত 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব। ৰাজ্যসভাত এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ৰ। অসম ৰাইফলছত নিযুক্তি দিয়া হ'ব 7,328টা পদত। ইয়াৰ বিপৰীতে BSFত 28,926টা পদত নিযুক্তি দিয়া হ'ব। CRPFত 26,506টা পদত নিযুক্তি দিয়া হ'ব। লগতে CISFত 23,906টা পদত নিযুক্তি দিয়া হ'ব আৰু SSBত 18,643টা পদত আৰু ITBPত 5,784টা পদত নিযুক্তি দিয়া হ'ব। এই মুহূৰ্তত নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ, কাৰণ কেন্দ্ৰীয় চৰকাৰৰ অধীনত 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব। শীঘ্ৰে অসম ৰাইফলছ লগতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষীৰ বাহিনীত এই বৃহৎ নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰিছে। আজি ৰাজ্যসভাত এই ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে। 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব। BSF লগতে CRPF, SSB, ITBP, অসম ৰাইফলছত 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব। অসম ৰাইফলছত নিযুক্তি দিয়া হ'ব 7,328টা পদত। লগতে BSFত অধিক সংখ্যক পদত নিযুক্তি দিয়া হ'ব। BSFত পদ খালী হৈ আছে 28,926টা। তাৰ বিপৰীতে CRPFত খালী হৈ আছে 26,506টা আৰু এই 26,506টা পদতে নিযুক্তি দিয়া হ'ব। লগতে CISFত 23,906টা পদ খালী হৈ আছে আৰু এই বৃহৎ সংখ্যক পদতে নিযুক্তি দিয়া হ'ব বুলি আজি ৰাজ্যসভাত ঘোষণা কৰা হৈছে। SSBত খালী হৈ আছে 18,643টা পদ আৰু এই পদসমূহতো শীঘ্ৰেই নিযুক্তি দিয়া হ'ব বুলি ঘোষণা কৰিছে। লগতে ITBPত 5,748টা পদত খালী হৈ আছে আৰু এই পদসমূহত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব বুলি আজি কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। চেণ্ট্ৰেল আৰ্ম ফৰ্চৰ BSF লগতে CRPFৰ প্ৰায় 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব আৰু আজি ৰাজ্যসভাত এই তথ্য দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে অৱসৰ লগতে পদত্যাগ আৰু মৃত্যুৰ হেতুকে বৃহৎ সংখ্যক পদ খালী হৈ পৰিছে বুলি আজি ৰাজ্যসভাত তথ্য দিয়া হৈছে। লগতে নতুন পদৰো সৃষ্টি কৰা হৈছে বুলি আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰাৰ লগতে বহু সংখ্যক নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমানো চলি আছে বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বৰ্তমান সময়ত 60,000ৰো অধিক পদ কনিষ্টেবলৰ পদ, লগতে 2,000ৰো অধিক সাব ইন্সপেক্টৰৰ পদ আৰু 300ৰো অধিক পদ নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে বুলি প্ৰকাশ কৰিছে আজি ৰাজ্যসভাত। আৰু এই খালী পদসমূহৰ ভিতৰত কনিষ্টেবলৰ পদেই সৰ্বাধিক বুলি প্ৰকাশ কৰিছে। নিবনুৱাসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ, কাৰণ কেন্দ্ৰীয় চৰকাৰৰ অধীনতে প্ৰায় 1 লাখৰো অধিক পদত
নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰিছে আৰু বহু পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত আছে বুলি প্ৰকাশ কৰিছে আজি ৰাজ্যসভাত যেহেতু 60,000ৰো অধিক পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে বুলি প্ৰকাশ কৰিছে আৰু এই 60,000ৰো অধিক কনিষ্টবলৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে লগতে 2,000ৰো অধিক সাব ইন্সপেক্টৰৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে বুলি আজি ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰিছে আৰু লগতে শীঘ্ৰেই 1 লাখৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি আজি ৰাজ্যসভাত ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিবনুৱাসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ কৰোনাৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল বহু যুৱক যুৱতী নিবনুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছিল তেওঁলোকে কৰ্মস্থান এৰিব লগা পৰিবেশৰ সৃষ্টি হৈছিল আৰু বহুতে ইতিমধ্যে তেওঁলোকে নিজৰ চাকৰি হেৰুৱাইছে তেনে সময়তে এটা ভাল খবৰ বুলি কাৰণ ক'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ অধীনতে 1 লাখৰো অধিক পদত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব শীঘ্ৰেই অসম ৰাইফলছ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত এই বৃহৎ নিযুক্তি দিয়া হ'ব 1 লাখৰো অধিক পদত BSF CRPF SSB ITBP অসম ৰাইফলছত নিযুক্তি দিয়া হ'ব আৰু অসম ৰাইফলছত নিযুক্তি দিয়া হ'ব পদ খালী হৈ আছে অসম ৰাইফলছত 7,328টা ইয়াৰ বিপৰীতে BSFত সৰ্বাধিক পদ খালী হৈ আছে 28,926টা পদ খালী হৈ আছে আৰু শীঘ্ৰেই এই 28,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰিছে লগতে CRPFত 26,000ৰো অধিক পদ খালী হৈ আছে আৰু এই 26,000ৰো অধিক পদ শীঘ্ৰেই নিযুক্তি দিয়া হ'ব লগতে CISFত 23,000ৰো অধিক পদ খালী হৈ আছে আৰু SSBত 18,000ৰো অধিক পদ খালী হৈ আছে ITBPত 5,000ৰো অধিক পদ খালী হৈ আছে আৰু শীঘ্ৰেই এই পদসমূহত নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰা হৈছে অৱসৰ লগতে পদত্যাগ আৰু মৃত্যুৰ হেতুকে এই বৃহৎ সংখ্যক পদ খালী হৈ আছে বুলি প্ৰকাশ কৰিছে লগতে নতুন পদৰো সৃষ্টি কৰা হৈছে বুলিও আজি ৰাজ্যসভাত মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়